সকলোৱে মনৰ পৰা এটা প্ৰেডিকশ্যন কৰে ন যেনেকৈ 2026ত এবাৰ আপুনি কি প্ৰেডিকশ্যন কৰিছে যে বিজেপি জিকিব নে কংগ্ৰেছ যাব নে কেনেকুৱা ধৰণৰ হ'ব নে চাওক মই ৰাজনীতিবিদো নহয় মই চেফলজিষ্টো নহয় আৰু মই ভৱিষ্যত দ্ৰষ্টাও নহয় এতিয়া 26ত কি হ'ব আজি তাৰিখত মই কৈ দিয়াটো এইটো মানে টান আৰু এইটো ব্যক্তিগত পৰ্যায়তে হওক বা সামাজিক পৰ্যায়তে হওক মই মানে এইটো কোৱাটো উচিত নহয় তো গতিকে ধৰক আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি ভোটাধিকাৰ এটা আমি গোপনভাৱে আমি সাব্যস্ত কৰিম এইটো এটা বেলেগ কথা কিন্তু আমাৰ এটা কথা আছে যে 26ত আমাৰ এটা পৰিকল্পনা আছে যে আমি আগতে যোৱা আপুনি যদি চাই 85 চন মানৰ পৰাই অসমৰ নিৰ্বাচনবিলাকত আমি বিশেষকৈ আহোম জনগোষ্ঠীয়ে আমি নিস্বাৰ্থভাৱে কাৰোবাক আমি সমৰ্থন কৰি আহিছোঁ কাৰোবাক ভাল পাইছোঁ আমি সমৰ্থন কৰিছোঁ যি ৰাইজৰ কাম বেয়া কৰিছে ৰাইজৰ আস্থাটো ভংগ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি গৈছোঁ আমি এটা বেলেগ দলক আমি ইয়াত জিকাইছোঁ